নমস্কাৰ, মই মকছিদুল হক আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা নতুন পাঠৰ 1 নম্বৰ পাঠ বৰগীতৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰ সকলো প্ৰশ্নৰ উত্তৰ আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰ মই আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত চমু প্ৰশ্নৰ উত্তৰ লিখা। 1 নম্বৰটো হৈছে যে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটোত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰটো হ'ল হৰিক সম্বোধন কৰিছে। 2 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? ইয়াৰ উত্তৰটো হ'ল নামঘোষা। 3 নম্বৰ প্ৰশ্নটো হৈ আছে যে বৰগীতৰ 3টা লক্ষণ উল্লেখ কৰা। ইয়াৰ উত্তৰ বৰগীতৰ 3টা লক্ষণ হ'ল 1 নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হ'ল বৰগীত। 2 নম্বৰটো হ'ল বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ আৰু তালযুক্ত গীত। তাৰপিছৰ প্ৰশ্নটো আহি আছে যে 4 নম্বৰ প্ৰশ্নটো আহি আছে চমু টোকা লিখা ব্ৰজাৱলী ভাষা। ইয়াৰ উত্তৰ হ'ল ব্ৰজাৱলী ভাষাৰ বিষয়ে চমু টোকা লিখিব দিছে। এইখিনি মই ভিতৰৰ কুৱেশ্যন দিছোঁ, কিন্তু প্ৰশ্নলৈ কিন্তু এইটো প্ৰশ্ন নাই। মই ভিতৰৰ পৰা এইটো তোমালোকৰ এক্সামৰ কাৰণে দিছোঁ, যদি আহি যায়। 4 নম্বৰটো হৈছে চমু টোকা লিখা ব্ৰজাৱলী ভাষাৰ বিষয়ে তোমালোকে চমু টোকা লিখিব লাগিব। শ্বৰ্টকৈ লিখিলে বা 2 মাৰ্কৰ কাৰণে দিব। ব্ৰজাৱলী ভাষাৰ চমু টোকা হ'ল ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ত গীত পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল বেটি মৈথিলী। 5 নম্বৰ প্ৰশ্নটো আছে যে এইটো প্ৰশ্ন আছে যে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ইয়াৰ উত্তৰটো হ'ল কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। কাক অনুৰোধ কৰিছিল? হৰিক অনুৰোধ কৰিছিল, হৰিক। তাৰপিছৰ 6 নম্বৰ প্ৰশ্নটো আহিছে যে মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভাগাব পাৰি বা কেইটাৰ নাম লিখা? 1 নম্বৰটো হ'ল আখ্যানমূলক ৰচনা, ৰাজসূৰ্য কাব্য, আদিকাণ্ড, ৰামায়ণ। 2 নম্বৰটো হৈছে তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। নাট হ'ল অৰ্জুন, ভোজন বা দধিমথন। 4 নম্বৰটো হ'ল ঝুমুৰা, চোৰধৰা, নিষ্পৰা, গুচোৱা, ভূমি, লেটুৱা, ভোজন, বিহাৰ। 7 নম্বৰ প্ৰশ্নটো আহিছে যে সনক সনন্দ যোগী যাকো দিদাই সকল নিগমে যাক বিচাৰি নাপায়, ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে? ইয়াৰ উত্তৰটো হ'ল ওপৰত উল্লেখিত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ মহিমাৰ কথা ক'বলৈ বিচাৰিছে। হৰিৰ মহিমা অপাৰ, যোগসিদ্ধ পুৰুষে তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিৰ সাধাৰণ মানুহৰ বাবে লাভ কৰাটো তেনেই অসম্ভৱ। সনক সনন্দ যোগী সকলেও তেওঁক ধ্যান কৰি লাভ কৰিব নোৱাৰে। হৰিৰ মহিমাৰ তৰত ধৰিব নোৱাৰি কবিয়ে ভগৱান প্ৰাৰ্থনা কৰিছে যাতে হৰিয়ে তেওঁক জীৱনে মৰণে এৰা নিদিয়ে। তাৰপিছত প্ৰশ্নটো আহিছে যে এইটো ভিতৰৰ কৈছে মোহপাশ মানে কি? ইয়াৰ উত্তৰ হ'ল মায়াৰ বন্ধন। 2 নম্বৰ কুৱেশ্যনটো আহিছে যে মাধৱদেৱৰ জন্মস্থান কি? লখিমপুৰ জিলাৰ নাৰায়ণপুৰ লেটেকু পুখুৰীত জন্ম হৈছিল। আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল যে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট। এইটো পৰীক্ষাত আহি থাকে যে মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? তোমালোকে লিখিব 191টা। চৌৰ শব্দৰ অৰ্থ কি? ছিঙি দিয়া। 5 নম্বৰ প্ৰশ্নটো হ'ল যে মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম কি? ৰাজসূৰ্য কাব্য। 6 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱে কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল? শংকৰদেৱৰ। কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল? শংকৰদেৱৰ। 7 নম্বৰ প্ৰশ্নটো আহিছে যে নামঘোষাক আৰু কি নামেৰে জনা যায়? হেজাৰী ঘোষা বুলি জনা যায়।
8 নম্বৰ প্ৰশ্নটো হ'ল অৰ্জুন ভোজন নাটকখন কোনে ৰচনা কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱে। 9 নম্বৰ প্ৰশ্নটো আহি আছে যে কবি কিহত আতুৰ হোৱা বুলি কৈছে? বিষয় বাহনাত। 10 নম্বৰ প্ৰশ্নটো হৈছে বৰগীতটি কবিয়ে কাৰ চৰণত শৰণ ল'ব বিচাৰিছে? হৰিৰ চৰণত। 11 নম্বৰ প্ৰশ্নটো হ'ল সনক সনন্দ যোগী যাহাকো দিদাই সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? হৰিক। শব্দাৰ্থ লিখা। উত্তৰ যাহাকো যিজন দিদাই ধ্যান কৰে। নিগম শাস্ত্ৰ বিষয় বিক্লে সাংসাৰিক দুখ শৰণ চৰণ চৌৰ ছিঙি দিয়া মৌপাশ মায়াৰ বন্ধন। প্ৰশ্নটো আকৌ প্ৰশ্ন আছে যে মাধৱদেৱৰ পিতৃ মাতৃ নাম কি আছিল? মাধৱদেৱৰ পিতৃ হ'ল গোবিন্দগিৰি ভূঞা আৰু তেওঁৰ মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱে ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? মাধৱদেৱে বাৰাদি গণকুচি সুন্দৰীদিয়া আৰু বেলাডাংগাত ধৰ্ম প্ৰচাৰ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ল অৰ্জুন ভোজন বা দধি মথন। 4 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ কি আছিল? মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ হ'ল জন্ম ৰহস্য ভক্তি ৰত্নাৱলী আৰু নামমালিকা। 6 নম্বৰ প্ৰশ্নটো আহিছে যে আতুৰ বৈলহু হৰি বিষয় বিকলে ইয়াত বিষয় বিকলে মানে কি বুজাইছে? ইয়াত বিষয় বিকল মানে সাংসাৰিক দুখ কষ্ট বুজাইছে। 7 নম্বৰ প্ৰশ্নটো হ'ল তোমাৰ চৰণ দুই মোৰ মহাদন ইয়াত উল্লেখ কৰা মহাদন মানে কি? ইয়াত মহাদন বুলি ভগৱানৰ চৰণৰ কথা কোৱা হৈছে। কৃপা কৰা নাৰায়ণ চৰ মোহপাশ ইয়াত কি মোহপাশৰ কথা কোৱা হৈছে? ইয়াত হৰিৰ মায়াৰ বন্ধনৰ কথা কোৱা হৈছে। বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া। তোমালোকে মই ডাঙৰ প্ৰশ্নৰ উত্তৰখিনি মই ক'ব নোৱাৰিম কাৰণ ভিডিঅ'টো লং হৈ যাব। খালি প্ৰশ্নখিনি কৈ দিম, তোমালোকে নিজে পঢ়ি ল'বা বা বহীত নোট কৰি ৰাখা। বৰগীতটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰটো এইখিনি তোমালোকে লিখি ল'বা বহীত। ব্যাখ্যা কৰা। 3 নম্বৰটো হ'ল সনক সনন্দ যোগী যাহাকো দিদাই সকলে নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকে ইয়াৰ উত্তৰ দিয়া আছে, মই দি দিছোঁ, তোমালোকে বহীত নোট কৰি লিখি ল'বা। সহস্ৰ বয়নে যাৰ নপন্ত সীমা অদমে জানিব কেনে তোমাৰ মহিমা। ইয়াৰ উত্তৰটো মই দি দিছোঁ, তোমালোকে বহীত লিখি ল'বা। আতুৰ বয়সু হৰি বিষয় বিকলে কবিয়ে উদ্ধাৰ মুখ চৰণ কমলে। ইয়াত মই দি দিছোঁ, তোমালোকে উত্তৰখিনি লিখি ল'বা। যদি তোমাৰ ভিডিঅ'টো মোৰ ভাল লাগে, তুমি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে এতিয়াই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি পাশে থকা এই ঘণ্টিটো বজাই দিয়া। তেতিয়াহ'লে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকৰ মোবাইলত ন'টিফিকেশ্যন আহি যাব। থেংক ইউ।